নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকক বৰ্ণালী ৰিডিঙলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আপোনালোকে আবুল পাকিৰ, জয়নুল আবেদিন, আব্দুল কালাম, চমুকৈ Dr.APJ আব্দুল কালামৰ নাম নিশ্চয় শুনিছে। তেখেতৰ বিষয়ে মই নতুনকৈ কোৱাৰ প্ৰয়োজন নিশ্চয় নাই, তথাপিতো অকণমান সংক্ষেপে আপোনালোকক জনাই থ'ব খুজিছোঁ, কিজানি কাৰোবাৰ কিবা প্ৰয়োজনত আহিবা। মিছাইল মানত Dr.APJ আব্দুল কালামৰ জন্ম হৈছিল তামিলনাডুৰ ৰামেশ্বৰমৰ এটা অল্প শিক্ষিত পৰিয়ালত 1931 চনৰ 15 অক্টোবৰত। তেখেত ভাৰতৰ একাদশতম ৰাষ্ট্ৰপতি আছিল। তেখেতে পদ্মভূষণ, পদ্মবিভূষণ, ৰামানুজন আদি বঁটাৰে বিভূষিত হোৱাৰ উপৰিও জীৱনকালত আগবঢ়োৱা অভূতপূৰ্ব বৰঙণিৰ বাবে তেখেতক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। প্ৰবল ইচ্ছাশক্তি, আত্মবিশ্বাস আৰু উচ্চাকাংক্ষাৰে নিজকে মহীয়ান কৰি থৈ যোৱা এই ব্যক্তিজনৰ মৃত্যু হৈছিল 2015 চনৰ 27 জানুৱাৰী তাৰিখে। এতিয়াৰে পৰা মই Dr.APJ আব্দুল কালামৰ আত্মজীৱনী উইংছ অফ ফায়াৰৰ সুৰেশ শৰ্মাই কৰা অসমীয়া অনুবাদ অগ্নিৰ ডেউকাখন মই আপোনালোকৰ সুবিধা হোৱাকৈ অলপকৈ পাঠ কৰিবলৈ আগবাঢ়িছোঁ। অজানিতে কিবা ভুল ভ্ৰান্তি হ'লে মোক ক্ষমা কৰিব। এইখিনিতে মই আপোনালোকক এটা অনুৰোধ জনাব খুজিছোঁ, সেইটো হ'ল আপোনালোকে যেন মোৰ এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিয়ে আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি মোক উৎসাহিত কৰে যেন। আৰু এটা কথা, আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এতিয়া আহকচোন আমি অগ্নিৰ ডেউকাৰ মাজলৈ সোমাই যাওঁ। ৰামেশ্বৰমৰ পৰা ৰাষ্ট্ৰপতি ভৱন, এক সফল পৰিক্ৰমা। অগ্নিৰ ডেউকা, Dr.APJ আব্দুল কালামৰ আত্মকথা। সহযোগী লেখক অৰুণ তেওৱাৰী, অনুবাদ সুৰেশ শৰ্মা, জ্যোতি প্ৰকাশন, পাণবজাৰ, গুৱাহাটী, অসম। গ্ৰন্থখনত মুঠ 4টা অধ্যায় আছে। তাৰে প্ৰথমটো অধ্যায় মই পাঠ কৰিবলৈ আগবাঢ়িছোঁ। ৰামেশ্বৰম পূৰ্বৰ মাদ্ৰাজ, বৰ্তমান তামিলনাডু ৰাজ্যৰ এখন দ্বীপ নগৰী। ইয়াতেই এটি মধ্যবিত্ত পৰিয়ালত মোৰ জন্ম হৈছিল। মোৰ পিতৃদেৱতা জয়নাল আবেদিনৰ কোনো আনুষ্ঠানিক শিক্ষা দীক্ষা নাছিল। আধ্যৱন্ত ব্যক্তিও নাছিল তেওঁ। তেওঁ অৱশ্যে বুদ্ধিমান আৰু প্ৰকৃতাৰ্থত এজন উদাৰমনা লোক আছিল। মোৰ মা আছিয়াম্মা, তেওঁ এগৰাকী আদৰ্শ ধৰ্মপত্নী আছিল। তেওঁ নিতৌ কিমান যে মানুহক আপ্যায়িত কৰিছিল মোৰ এতিয়া মনত নাই। কিন্তু এটা কথা মোৰ জল পটকৈ মনত আছে যে আমাৰ যৌথ পৰিয়ালটোত যিমানবোৰ মানুহ আছিল, তাতোকৈ বহু বেছি সংখ্যক মানুহে আমাৰ ঘৰত খোৱা বোৱা কৰিছিল। সাধাৰণ মানুহে মোৰ মা-দেউতাক আদৰ্শ দম্পতী জ্ঞান কৰিছিল। মোৰ মাতুল বংশটোৰ সমাজত বেছ মান মৰ্যাদা আছিল। সেই বংশৰে এজন লোকক ব্ৰিটিছবিলাকে বাহাদুৰ উপাধিৰে সন্মানিত কৰিছিল। দেখাই দৰ্কনে ওখ ডাঙৰ আৰু সুশ্ৰী মা-দেউতাৰ কেইবাটাও ল'ৰা-ছোৱালীৰ মাজত মই দেখাত তেনেই চুটি চাপৰ আৰু সাধাৰণ চেহেৰাৰ আছিলোঁ। ঊনবিংশ শতিকাৰ মাজভাগ মানতে বনোৱা পৈতৃক ভিটাতে আমি বাস কৰিছিলোঁ। ৰামেশ্বৰমৰ মছজিদ গলিত চূণশিল আৰু ইটাৰে বনোৱা আমাৰ এই ঘৰটো বেছ আহল-বহল ডাঙৰ ঘৰ। অনাড়ম্বৰ আৰু নিৰহংকাৰ স্বভাৱৰ মোৰ দেউতাই সততে অনাহক আৰাম আৰু বিলাসিতা বৰ্জন কৰিছিল। কিন্তু ঘৰৰ লাগতিয়াল সামগ্ৰীবোৰ যেনে ৰচদ, দৰৱ-জাতি, কানি-কাপোৰ আদি আমি পৰ্যাপ্ত পৰিমাণে পাইছিলোঁ। আচল কথা ক'বলৈ গ'লে মোৰ শৈশৱ কালটো
পাৰ্থিৱ আৰু আৱেগিকভাৱে বৰ নিৰাপদ আছিল। সচৰাচৰ মই মাৰ লগত পাকঘৰৰ মজিয়াতে বহি লৈ ভোজন কৰিছিলোঁ। মায়ে মোৰ আগত কলপাত এখন পাৰি দি তাৰ ওপৰত কুৰাচেৰে ভাত চম্বৰ, ঘৰতে বনোৱা মলমলাই থকা এবিধ মুখত লগা আচাৰ আৰু টাটকা নাৰিকলৰ এজেবা চাটনি দিয়ে। তীৰ্থযাত্ৰীৰ বাবে স্বৰ্গধাম স্বৰূপ ৰামেশ্বৰমৰ প্ৰসিদ্ধ শিৱ মন্দিৰলৈ আমাৰ ঘৰৰ পৰা খোজকাঢ়ি গ'লে মাত্ৰ 10 মিনিটৰ বাট। আমি থকা এলেকাটো মুছলমান বসতি প্ৰধান। অৱশ্যে তাত কেইঘৰমান হিন্দু মানুহো আছিল। তেওঁলোকে প্ৰতিবেশী মুছলমান লোকৰ লগত সদ্ভাৱ আৰু সম্প্ৰীতিৰে বাস কৰিছিল। আমি থকা এলেকাটোত এটা আওপুৰণি মছজিদ আছিল আৰু প্ৰতিদিনে সন্ধিয়া দেউতাই তাত হোৱা নামাজলৈ মোক লগত লৈ গৈছিল। আৰবী ভাষাতে তাত যি নামাজ পঢ়া হৈছিল তাৰ অনুমাত্ৰ অৰ্থও মই বুজি পোৱা নাছিলোঁ। তথাপি সেই প্ৰাৰ্থনাই ভগৱানক ঢুকি পাইছিল বুলি মই সম্পূৰ্ণ পতিয়ন গৈছিলোঁ। নামাজৰ শেষত দেউতা ওলাই অহালৈ বাট চাই চাই ভিন ভিন ধৰ্মৰ ভিন ভিন লোকে মছজিদৰ বাহিৰতে ৰখি থাকে। তাৰ ভিতৰৰ কিছুমানে পানীৰ বাতি একোটাহত দেউতাৰ আগত ধৰে আৰু দেউতাই নিজৰ আঙুলিকেইটা পানীত ডুবাই দি মুখেৰে কিবা মাতে। তাৰ পিছত জৰা পানীৰ বাতিবোৰ নৰীয়া মানুহৰ ঘৰে ঘৰে লৈ যায়গৈ। মোৰ আজিও মনত আছে, নৰীয়া পাতিৰ পৰা গা টঙাই উঠি মানুহবোৰে দেউতাক ধন্যবাদ জনাবৰ বাবে আমাৰ ঘৰলৈ আহিছিল। আনহাতে দেউতাই মিচিকীয়া হাঁহি একোটা মাৰি কৰোণাময় আল্লাহহে ধন্যবাদ জনাবলৈ মানুহবোৰক কৈছিল। ৰামেশ্বৰম মন্দিৰৰ প্ৰধান পূজাৰী পক্ষী লক্ষ্মণা শাস্ত্ৰীদেৱ মোৰ পিতাদেউৰ ঘনিষ্ঠ বন্ধু আছিল। মোৰ শৈশৱৰ স্মৃতিবোৰৰ ভিতৰত এই দুজন ব্যক্তিৰ প্ৰতিচ্ছবি মোৰ মানসপটত জলজল পটপটকৰে হৈ আছে। দুয়ো সদায় নিজৰ নিজৰ পৰম্পৰাগত পোছাক পিন্ধি আধ্যাত্মিক আলোচনাত মগ্ন হৈ থাকে। ইটো সিটো সুধিব পৰা বয়স হোৱাত মই এদিন দেউতাক নামাজৰ প্ৰাসংগিকতা কি সুধিছিলোঁ। তেখেতে কৈছিল যে প্ৰাৰ্থনাত ৰহস্যজনক তেনে একো নাই। ইয়াৰ জৰিয়তে মানুহৰ অন্তৰত আধ্যাত্মিক চেতনাৰ উদ্ৰেক হয়। তেওঁ কৈছিল, তুমি যেতিয়া প্ৰাৰ্থনা কৰা তেতিয়া তুমি নিজৰ ইতৰ কায়া ত্যাগ কৰি বিশাল ব্ৰহ্মাণ্ডৰ অংশ হৈ পৰা। তাত ধন সম্পত্তি, বয়স, জাতি ধৰ্ম বা বৰ্ণৰ বৈষম্য নাথাকে। মোৰ দেউতাই জটিল আধ্যাত্মিক কথাবোৰো তামিল ভাষাত পানীৰ দৰে সহজ কৰি বুজাই দিব পাৰিছিল। এবাৰ তেওঁ মোক কৈছিল, নিজৰ স্থান আৰু কালত তেওঁ এতিয়া ভালে বেয়াই যি এক সুকীয়া অৱস্থাপ্ৰাপ্ত হৈছে, সেইদৰে প্ৰতিজন মানুহ দৈৱ শক্তিৰ ৰূপৰ আকৰ অখিল ব্ৰহ্মাণ্ডৰ একো একোটা বিশেষ উপাদান হৈ পৰে। সেইবাবে তুমি আলৈ আহুকাল, দুখ দুৰ্দশা অথবা সমস্যাক কিয় ভয় কৰা? যেতিয়া সংকট বা দুখ কষ্ট আহে তেতিয়া তাৰ কাৰণ বা প্ৰাসংগিকতা জনাৰ চেষ্টা কৰিবা। বিলাই বিপত্তি বা দুখ দুৰ্দশাই আমাক সদায় আত্মবিশ্লেষণৰ অৱকাশ দিয়ে। প্ৰিয় বন্ধুসকল, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। পিছৰখিনি অতি শীঘ্ৰে আপোনালোকৰ সন্মুখলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।